নমস্কাৰ মেট্ৰিক পৰীক্ষাত অহা এটা ইম্পৰ্টেণ্ট টপিক মই ভিডিঅ'টোত লৈ আহিছোঁ যাৰ পৰা প্ৰতি বছৰে 4 নম্বৰ অহা দেখা যায় অসমৰ মেপৰ কিছুমান ঠাই আহে যিবোৰ স্থান যদি তোমালোকে সঠিকভাৱে চিনাক্ত কৰিব পাৰা তেতিয়া 2 নম্বৰ পাবলৈ সক্ষম হ'বা মেপখনত 2 নম্বৰ আৰু ইয়াত 2 নম্বৰ এই 2 নম্বৰটো কিন্তু গোটা নম্বৰ গতিকে মিছ নকৰিবা পৰীক্ষাত ৰাষ্ট্ৰীয় উদ্যান বহাবলৈ আহে গতিকে আমাৰ অসমৰ যি বৰ্তমান 8খন আছে এই 8খন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে মই ইয়াত দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো চাই লোৱা ইয়াৰ পৰা কিন্তু যিকোনো এখন বুলি আহে গতিকে কাজিৰঙাটো মনত ৰাখিব পাৰা যিটো তোমালোকৰ উপযুক্ত বুলি ভাবা সেইটোৱে তোমালোকে মনত ৰাখিবা কিন্তু বাকীখিনিও চাই ল'বা বা এশিঙীয়া গড়পোৱা ৰাষ্ট্ৰীয় উদ্যানো দিব পাৰে বা টাইগাৰ বাঘ প্ৰকল্প থকাও দিব পাৰে গতিকে এইখিনি মনত ৰাখিবা বা বনৰীয়া ঘোঁৰা থকাও দিব পাৰে গতিকে এই মেপখন চাই গোটেইকেইখনৰে নিজৰ মেপ এখন আঁকি চিনাক্ত কৰি থৈ দিবা তেতিয়া পৰীক্ষাত পাৰিবা ইয়াৰ পৰা কিন্তু এটা প্ৰশ্ন অহাৰ চান্স থাকে ইয়াত মই যিকেইটা টপিক লৈ আহিছোঁ এই টপিকবোৰ 2026 বৰ্ষৰ সকলোবোৰ ডিষ্ট্ৰিক্টৰ পৰা লৈ অহা হৈছে যিবোৰ টেষ্ট পৰীক্ষাত আহি গৈছে গতিকে টপিকবোৰ ইম্পৰ্টেণ্টেই হ'ব গতিকে তোমালোকে মন দি ভিডিঅ'টো চাবা 2 নম্বৰ টপিকটো হৈছে মীন মহাবিদ্যালয় হয় অসমৰ মীন মহাবিদ্যালয়খন ক'ত আছে নগাঁও ৰহাত আছে ইয়াত দেখিছে এখন নগাঁও হয় তাৰ পাছৰ পৰীক্ষাত এটা টপিক হৈছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে ডিব্ৰুগড়ত আছে গতিকে অসমৰ মেপত ডিব্ৰুগড়ত বহাব 4 নম্বৰত আহে এছিয়াৰ বৃহত্তম চাহ বাগিচা যিটো এবাৰ বহুতকেইখন ডিষ্ট্ৰিক্টত অহা দেখা গৈছে মোনাবাৰী বিশ্বনাথত বহাব লাগিব বিশ্বনাথ জিলা হয় 5 নম্বৰ হৈছে ব্ৰহ্মপুত্ৰৰ এটা নদী বন্দৰ যিটো এবাৰ আহিছিলে এখন ডিষ্ট্ৰিক্টত এইটো তোমালোকে পাণ্ডু বহাব পাৰা কামৰূপ 6 নম্বৰ অসমৰ প্ৰথম তেল শোধনাগাৰ যিটো বহুতকেইখন ডিষ্ট্ৰিক্টতে আহিছে এইটো হৈছে ডিগবৈ ক'ত আছে মই মেপখনত দেখাই দিছোঁ তিনিচুকীয়া জিলাত এইটো স্থানত তোমালোকে বহাবা মনতে ৰাখি লোৱা কাৰণ ডিগবৈটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয় 7 নম্বৰটো হৈছে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগী দলং যিকোনো এখন লিখিলে হয় যিখন মনত ৰখে বৰ্তমান 5খনেই আছে 6খনো হয় লুইতৰ ওপৰখনেদি কিন্তু বগীবিল লিখিব পাৰা বা শৰাইঘাট লিখিব পাৰা ইয়াত চোৱা মই গোটেইখনেই ধুনীয়াকৈ চিনাক্ত কৰি দিছোঁ যিকোনো এখন মনত ৰাখিবা কলীয়াভোমোৰা মনত ৰাখিব পাৰা যিটো এটা মধ্যমত আছে বা বগীবিলখনো মনত ৰাখিব পাৰা শৰাইঘাটো মনত ৰাখিব পাৰা যিখন তোমালোকে মনত ৰাখিব পাৰিবা সেইখনেই ৰাখিবা কাৰণ যিকোনো এখন আহিব পাৰে বা নামো মেনশ্যন কৰি দিব পাৰে 8 নম্বৰটো হৈছে ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যান এইটোতো মই দেখাই দিছিলোঁ মেপখনত এইখন মানাহো লিখিব পাৰে কিন্তু কাজিৰঙাতো ব্যাঘ্ৰ প্ৰকল্প আছে গতিকে কাজিৰঙাটো মনত ৰাখিলে দুটা প্ৰশ্নৰ কাৰণে উত্তৰ একেই হ'ব কিন্তু মানসো হ'ব এখন ভালকৈ মন কৰিবা 9 নম্বৰটো হৈছে জৈৱ প্ৰযুক্তি পাৰ্ক গুৱাহাটীত আছে গতিকে আমি কামৰূপত দিব লাগিব মেট্ৰোত আৰু এই বিভিন্ন ধৰণৰ পাৰ্কবোৰ এবাৰ অহা দেখা গৈছে বহুতবোৰ ডিষ্ট্ৰিক্টত 10 নম্বৰটো হৈছে চাহ উদ্যোগ পাৰ্ক যিটো কামৰূপ গ্ৰাম্যত আছে গতিকে আমি কামৰূপ গ্ৰাম্যত দিব লাগিব 11 নম্বৰটো হৈছে বাঁহ উদ্যোগ পাৰ্ক যিটো কামৰূপতে আছে গতিকে কামৰূপ গ্ৰাম্যত আমি এইটো উল্লেখ কৰিব লাগিব 12 নম্বৰটো হৈছে সৰ্ববৃহৎ নদীদ্বীপ আমাৰ সৰ্ববৃহৎ নদী মাজুলী গতিকে আমি মাজুলীত দিব লাগিব মই অসমৰ মেপখনত দেখাই দিছোঁ মাজুলী চিনাক্ত কৰি দিছোঁ তোমালোকে চাবা এখন হৈছে মাজুলী আমি ইয়াত দিব লাগিব 13 নম্বৰটো হৈছে এখন পক্ষী অভয়াৰণ্য আমি বৰদৈবাম বিলমুখো দিব পাৰোঁ লখিমপুৰৰ বা দীপৰ বিলো হয় গুৱাহাটীৰ মই মেপখনত দিছোঁ তোমালোকে চোৱা এখন হৈছে দীপৰ বিল বা এইখন হৈছে বৰদৈবাম বিলমুখ যিটোত সুবিধা হয় সেইটো মনত ৰাখি ল'বা 14 নম্বৰটো হৈছে মৰাপাট উদ্যোগ পাৰ্ক এই নগাঁৱত আছে এবাৰ কিন্তু এনেকুৱা পাৰ্কবোৰ বহুতো ডিষ্ট্ৰিক্টত আহিছে গতিকে গোটেইকেইখন পাৰ্কে চাই ল'বা 15 নম্বৰটো হৈছে বঙাইগাঁও তেল শোধনাগাৰ চিৰাং ডিষ্ট্ৰিক্টত দিব লাগিব এইটো অহা দেখা গৈছে মই তলত মেপখন দিছোঁ কেইটামান তেল শোধনাগাৰ আছে তোমালোকে মন কৰিবা 16 নম্বৰটো হৈছে বৃহৎ খাদ্য পাৰ্ক নলবাৰী জিলাত আছে গতিকে এইখন যদি আমি নলবাৰীত লিখিব লাগিব 17 নম্বৰটো হৈছে ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক এইটো আমি সকলোৱে জানো কামৰূপ মেট্ৰত দিব লাগিব 18 নম্বৰটো বাৰু পৰীক্ষাত অহা নাই কিন্তু মই দিহে দিছোঁ একেধৰণৰ পাৰ্ক কাৰণে প্লাষ্টিক পাৰ্ক ক'ত আছে এবাৰ কিজানি আহি যাব পাৰে গতিকে ইয়াৰ এনচাৰ হ'ব তিনিচুকীয়া গতিকে আমি তিনিচুকীয়া জিলাত দিব লাগিব গতিকে মেইন জিলাখিনি আমি মনত ৰাখিবই লাগিব ক'ত আছে তেতিয়াহে আমি সম্পূৰ্ণ নম্বৰটো পাব পাৰিম হয় 19 নম্বৰটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো আমি জানোৱেই মালিগাঁও গুৱাহাটী গতিকে গুৱাহাটীত বহাব লাগিব 20 নম্বৰটো হৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ এইটো কোনোবা এখন ডিষ্ট্ৰিক্টত আহিছে এটা বৰ্তমান সময় ইম্পৰ্টেণ্ট টপিকেই হয় গতিকে কামৰূপ আমি জানোৱেই সকলোৱে সোণাপুৰ কিন্তু কামৰূপত দিব লাগিব এনচাৰটো 21 নম্বৰ বনৰীয়া ঘোঁৰা পোৱা ৰাষ্ট্ৰীয় উদ্যান
এইটো হৈছে আমি সকলোৱে জানো ডিব্ৰু-চৈখোৱা ডিব্ৰুগড় তিনিচুকীয়া জিলাত পৰে। গতিকে এই মেপখন দিছোঁ চাই লোৱা। এখন মনতে ৰাখি ল'বা, কাৰণ যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যান আহিলেও এইটো দিলেও হ'ব। যিটো সুবিধা তেনেকৈ কৰিবা। 22 নম্বৰ হৈছে অসমৰ সৰ্ববৃহৎ জনবহুল মহানগৰ। ইয়াৰ উত্তৰ হ'ব কামৰূপ মেট্ৰ'। গতিকে মই এইকেইটা টপিকে তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'বা বুলি আশা থাকিল। ধন্যবাদ।